আজি আমি ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু ইয়াৰ আগতে আমি 3 নম্বৰ ৰাশিলৈকে আলোচনা কৰিছিলো আপোনালোকে ভিডিওসমূহ চাই ল'ব পাৰিব আজি আমি কৰ্কট ৰাশিৰ বিষয়ে কথা পাতিম কেকুৰা চিহ্নৰে চিহ্নিত জলতত্ত্ব এই ৰাশিৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰ চন্দ্ৰৰ সকলোবোৰ গুণ আপোনাৰ মাজত দেখা পোৱা যায় চন্দ্ৰৰ দৰে দেখিবলৈ বহুত ধুনীয়া আপুনি আৰু আপোনাক সকলোৱে কয়ও তুমি বহুত ধুনীয়া বুলি আৰু বয়সতকৈ আপোনাক সৰু যেন দেখায় চন্দ্ৰই নিজৰ সাইজ সদায় সলনি কৰে ঠিক সেইদৰে আপোনাৰ আবেগবোৰ সঘনে সলনি হোৱা দেখিবলৈ পোৱা যায় আবেগৰ দৰে আপোনাৰ ব্যক্তিত্বও সলনি হৈ থাকে আপুনি আনক ভালদৰে বুজি পায় আপুনি ঘৰখনৰ বাবে বহুত কিবাকিবি কৰে আপুনি ঘৰৰ দায়িত্বও লয় লগতে ঘৰখনৰ কথা বেছিকৈ চিন্তা কৰে ঘৰত নাথাকিলেও বা ঘৰৰ পৰা আপুনি দূৰত থাকিলেও নিজৰ ঘৰখন আৰু নিজৰ ধৰ্ম আপুনি কেতিয়াও নাপাহৰে কেতিয়াও নেৰে আপুনি সদায় ঘৰখনৰ ভালৰ বাবে চিন্তা কৰে ঘৰৰ কাৰণে এইটো কৰিম নে ঘৰৰ কাৰণে সেইটো কৰিম ঘৰৰ মানুহখিনিৰ লগত একেলগে মিলি জুলি থাকে আপুনি আপোনাৰ বাবে ঘৰখন বহুত প্ৰিয় হয় সুখ দুখ সকলোতে আপুনি একে ধৰণে থাকে সুখটো বেছি সুখী নহয় আৰু দুখটো আপুনি বহুত বেছি ভাগি নপৰে বহুত বেছি দুখী হৈ নপৰে যেতিয়া কিবা এটা কাম আপুনি কৰিমেই বুলি বহি লয় বা আপুনি কোনো এটা কাম কৰিবলৈ লয় যে মই এই কামটো সম্পূৰ্ণ কৰিমেই বুলি তেতিয়া আপুনি ভোক পিয়াহ সকলো পাহৰি যায় আৰু খালি সেই কামটোতেই লাগি থাকে আপুনি সেই কামটোৱে কৰি থাকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে নিজকে বহুত সৌভাগ্যশালী বুলি ভাবো কাৰণ প্ৰভু শ্ৰীৰামৰ কৰ্কট ৰাশিতে জন্ম হৈছিল মানে প্ৰভু শ্ৰীৰামৰ কৰ্কট ৰাশি আছিল আপোনালোকে জানেনে যে শ্ৰীৰামৰ বৈবাহিক জীৱন ইমান সুখৰ নাছিল সেইদৰে কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰো বৈবাহিক জীৱনত ইমান সুখী নহয় তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখৰ নহয় মানে 80%ৰ সুখৰ নহয় কিন্তু 20% লোকৰ সুখৰ হয় আৰু মই আশা কৰোঁ আপোনালোকে 20%ত আহক আৰু আপোনালোকৰ বৈবাহিক জীৱন সুখৰ হওক মানে 80%ৰ কি হয় বৈবাহিক জীৱনটো সুখৰ নহয় কাৰণ আপোনালোক আবেগিক হয় ন গতিকে আপোনাৰ পাৰ্টনাৰে আপোনাক সেই আবেগিক কাৰণে আপোনাক বুজি নাপায় এবাৰটো ব্ৰেকআপ হয় আপুনি জীৱনত ষ্টেবিলিটি বিচাৰে কাৰণ আপুনি আবেগিকভাৱে ইমান অস্থিৰ হৈ পৰে ন আপোনাৰ ব্যক্তিত্ব ইমান সঘনে সলনি হয় গতিকে আপুনি এনে ভাবে যে আপোনাৰ জীৱনটো যেন আপোনাৰ সেন্স অফ হিউমাৰ বহুত ভাল আপুনি চঞ্চল প্ৰকৃতিৰ হয় আপুনি আনকো হহুৱাবও জানে আপোনাৰ বন্ধু বহুত সকলোকে নিজৰ বন্ধু বনায় কিন্তু মনৰ কথা ক'ব পৰা বন্ধু আপোনাৰ এজনো নাথাকে আপুনি অলপ জেদিও হয় আপুনি সদায় আনৰ কবলত পৰি দুখী হৈ পৰে বা আনৰ জীৱনৰ কথা শুনি নিজৰ জীৱনটো খেলিমেলি কৰি তোলে আপুনি বহুত আবেগিক আপুনি সাইলেন্ট হৈ কাম কৰে কিন্তু আপোনাৰ সফলতা সুনামিৰ দৰে আহে আপোনাৰ এনেকুৱাও লাগে যে আপুনি আনৰ বাবে ইমানখিনি কৰে আপুনি আনৰ বাবে বহুত কিবাকিবি কৰে আপোনাৰ এনেকুৱা ভাৱ হয় যে আপুনি আনৰ বাবে যিমান কৰিলেও যেন আপোনাক কোনেও বুজিয়ে নাপায় আপোনাৰ মানে কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ এই শান্ত আৰু মৰমীয়াল স্বভাৱৰ আঁৰত লুকাই থকা খংৰূপী মানুহজন বা মানুহগৰাকী যেতিয়া বাহিৰ হয় মানুহ আচৰিত হৈ যায় সেই খঙৰ কবলত যি পৰে সি আৰু কোনো দিন আপোনাৰ খং উঠা কাম নকৰে আপোনাৰ খং ইমান বেছি আৰু সেই খং আপুনি ঢাকি ৰাখে আৰু আপোনাৰ সেই খং হঠাতে উঠে আপুনি নিজে গম নাপায় হঠাতে উঠে আৰু মানুহে আচৰিত হৈ যায় আপুনি বহুত আবেগিক আপুনি পানীৰ দৰে হয় কাৰণ আপোনাৰ ৰাশিটোৱে হৈছে জলতত্ত্ব ৰাশি আৰু এইখিনিয়ে আছিলে কৰ্কট ৰাশিৰ বিষয়ে সবিশেষ আপোনালোকৰ লগত কথাখিনি মিলিছে নাই কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু এতিয়া আপোনালোকৰ দায়িত্ব হৈছে ভিডিওটো শ্বেয়াৰ কৰা আৰু ভিডিওটো এটা লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা গতিকে এতিয়া আমি আপোনালোকৰ বাবে লাকি কি বস্তু আছে সেইসমূহ আলোচনা কৰোঁ বা সেইসমূহ চাওঁ বলক আপোনালোকৰ বাবে লাকি কালাৰ হৈছে বগা বা সিলভাৰ আৰু এটা যে বগা খুব ধুনীয়া বগা যে জিলিকি থকা এটা বগা আহে নহয় মুকুটাৰ দৰে জিলিকা বগাটো যে সেই বগাটো বহুত ভাল আপোনালোকৰ কাৰণে লাকি নম্বৰ হৈছে 2 5 আৰু 6 লাকি পাৰ্সন মানে আপোনালোকে যাৰ লগত বিজনেছ কৰিব বিচাৰে বা যদি আপোনালোকে বিয়া পাতিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ মূলাংক 1 2 বা 5 হ'লে ভাল লাকি ব্ৰেসলেট মুনষ্টন বা মাদাৰ অফ পাৰ্ল আপোনালোকে ল'ব পাৰে এই দুডাল ব্ৰেসলেটে আপোনালোকৰ যি আবেগিক মানে সমস্যা আছে আবেগ বাৰে বাৰে সলনি হোৱাৰ যি সমস্যা আছে সেইসমূহ ঠিক কৰি ৰাখে গতিকে আজি ভিডিওটি ইমানলৈকে আছিলে আৰু আকৌ আপোনালোকক লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ আহিছোঁ হৰ হৰ মহাদেৱ